মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ প্ৰয়োজনীয় এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি যথেষ্ট প্ৰয়োজন আছে তোমালোকৰ কাৰণে। তোমালোকে ভিডিঅ'টি চোৱাৰ আগতে হাতত এখন বহী আৰু এটা কলম লৈ লোৱা আৰু স্ক্ৰীনত মই প্ৰত্যেকটো শব্দ দেখুৱাই যাম, তোমালোকে লিখি ৰাখিবা। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুম্ভস্থলসমূহ এক হৰিদ্বাৰ উত্তৰাখণ্ডত আছে, গংগা নদীৰ পাৰত। প্ৰয়াগ উত্তৰ প্ৰদেশত আছে, ত্ৰিবেণী অৰ্থাৎ গংগা, যমুনা, সৰস্বতী। অৱন্তিকা মধ্য প্ৰদেশত আছে, উজ্জয়িনী অৰ্থাৎ ক্ষিপ্ৰা নদীৰ পাৰত। নাসিক মহাৰাষ্ট্ৰত আছে, নাছিক অৰ্থাৎ গোদাবৰী নদীৰ কাষত। ইয়াৰ পাছত চোৱা যে চাৰিমঠ কি কি। উত্তৰত উত্তৰাখণ্ডত আছে জ্যোতি মঠ, দক্ষিণ কৰ্ণাটকত আছে শৃংগেৰী মঠ, পূব উৰিষ্যাত গোবৰ্ধন মঠ, পশ্চিমত গুজৰাটত আছে শাৰদা মঠ। ইয়াৰ পাছত সপ্তপুৰীৰ নাম। এক অযোধ্যা সৰজু নদীৰ পাৰত আছে, উত্তৰ প্ৰদেশত। দুই মথুৰা যমুনাৰ নদীৰ পাৰত আছে, উত্তৰ প্ৰদেশত। তিনি হৰিদ্বাৰ গংগা নদীৰ পাৰত আছে, উত্তৰাখণ্ড। চাৰি কাশী গংগা নদীৰ পাৰত আছে, উত্তৰ প্ৰদেশ। পাঁচ কাঞ্চীপুৰম চেন্নাইৰ সমীপত অৰ্থাৎ তামিলনাডুত আছে। ছয় অৱন্তিকা ক্ষিপ্ৰা নদীৰ পাৰত, মধ্য প্ৰদেশত। সাত দ্বাৰকাপুৰী সাগৰৰ পাৰত, সৌৰাষ্ট্ৰত অৰ্থাৎ গুজৰাটত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টি চাই নিশ্চয় বহুতো নজনা কথা উপলব্ধি কৰিছা। যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল পাইছা, তেনেহ'লে তোমালোকৰ লগৰবোৰলৈ শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টো যদি তোমালোকৰ প্ৰকৃততে জ্ঞানৰ উপযোগী হয়, তেনেহ'লে কমেণ্ট কৰিবা, লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা, যাতে মোৰ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগেই ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকা। ধন্যবাদ।